So guys, welcome back to my video. So আমি গৈ আছো এতিয়া সার্ভিস সেন্টার বাইকখনে মোৰ মিসিং ইস্যু এটা হৈ আছে তো হেতু কাৰণে আমাৰ দাদাই বাজাজ দাদাই মানে সার্ভিস সেন্টাৰলৈ মাতিছে তো বাইকখন চেক কৰি লওঁ কি হৈছে কি নাই স্পার্ক প্লাগ আৰু এয়াৰ ফিল্টাৰ মই চেঞ্জ কৰিছিলোঁ 1 মান্থৰ আগত তো স্টাৰ্ট অফ হৈ যাওঁ হৈ আছে ঝাটকা মাৰি আছে ঝাটকা মিসিং ঝাটকা মাৰি আছে ঝাটকা তেল নাথাকিলে ঝাটকা যেনেকৈ মাৰে তেনেকৈ দেখিছ ঝাটকা দেখিছ দেখিছ এয়া তো বাইকখনে বহুত বেছি ঝাটকা মাৰি আছে গাইছ Good morning. ঝাটকা মাৰি আছে নে বাইকখন নিউট্ৰেলৰ প্ৰব্লেমটো নাই আপোনাৰ কি বুলি কয় এই ঝাটকা মাৰি এই ডমিনৰ যোনটো জন্মগত ইস্যু তেল আছে মই তেল কেতিয়াও কমাই নভৰাওঁ মোৰ 2 কোটিৰ ওপৰতে থাকে তাকো ঝাটকা মাৰিলে স্পাৰ্ক প্লাগ আৰু এয়াৰ ফিল্টাৰ চেঞ্জ কৰা হৈছে কিন্তু দেই স্পাৰ্ক প্লাগ চেঞ্জ কৰিছোঁ কিন্তু মই ইয়াতে এইটো ইস্যুটো ডমিনাৰ কেতিয়াও চল্ভেই নকৰিলে দেই হ'বই নোখোজে ৰখিলে আকৌ যায় আরে এই বস্তুটো এটা লবাচোন এই পেট্রোল ইয়েস এটা নতুন করে ওলাইছে না বাজাজে কামত আহিব আগতে আপোনাৰ ইয়ামাহা যেটা মোৰ ভিতৰিখন আছিলে তাত দি অলপ মানে চুমুট হয় চুমুট হয় এনো পেট্রোল যখন আমার একচুয়ালি প্লাগৰ ইস্যু প্লাগ ক'ত পেট্রোল কৰাটো বেলেগ কি আছে আৰু তোমাৰ এই ইথানল হোৱাৰ পৰাই অকণমান বেছি হৈছে মই XP95 টো ভৰা দিলোঁ 105 টকাৰ পেট্ৰলটো নৰ্মেলটো মই এদিলৈকে ইয়াত ভৰোৱাই নাই চ' গাইজ বাইকখনৰ যিটো ঝাটকা মাৰি আছিলে তো ঝাটকা মৰোৱাটো অলপ বন্ধ হ'ল বুলি কৈছে 12:20 1 ঘণ্টাত বনাই দিলে বাইক than 2 kilometers চলিলে এতিয়া লাগে so let's see প্লাগটো চেঞ্জ কৰি দিছে ঝাটকা মাৰি নেকি চাওঁ ফ্লাইঅভাৰৰ ওপৰত গৈ অলপ okay let's get it তো এতিয়া ঝাটকাটোতো মৰা নাই বাৰু ঝাটকা দিয়া বে 144 উঠিছে নাই মৰা ঝাটকা তো পুৰা স্মুথ চলি আছে 1 ঘণ্টাত বনি হৈ গ'ল বাইকটো এনেকাই হ'ব লাগে বাজাজ ডিলাৰ 141 লৈকে গৈছে বিন্দাছ গৈছে ঝাটকাটো এতিয়ালৈকে মই ফিল হোৱা নাই 145 ফালি আহিলোঁ নাই মৰা ঝাটকা 145 লৈকে ফালি আহিলোঁ নাই মৰা ঝাটকা